নমস্কাৰ। আহকচোন আমি আজি এখন মাছ আৰু বেঙেনাৰ ৰেচিপি বনাম। এই ৰেচিপিটো আজি বনাবলৈ মন কৰিলোঁ, যিহেতু বনামে মই, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ল'লোঁ। ইয়াৰ বাবে মই এইখিনি মাছ লৈছোঁ, ভাঙন মাছ, আৰু এইখিনি মই 1 চামুচ সৰিয়হ আৰু 1 চামুচ আপগুটি এনেদৰে পিচি লৈছোঁ। আৰু বেঙেনা লৈছোঁ, এইকেইটা বেঙেনা আমাৰ ঘৰৰ গছৰ বেঙেনা এইখিনি, আৰু বিলাহী 2টা লৈছোঁ মই, আৰু বাকী কেঁচা জলকীয়া, পিঁয়াজ, তেজপাত 2 খিলা, নহৰু 6 ফুটা, আদা এটুকুৰ, আৰু কেইটামান মান ধনিয়াৰ পাত লৈছোঁ। এতিয়া ধনিয়া চিজন অলপ কমকৈ পোৱা যায় বাবে মই আমাৰ ঘৰৰে মান ধনিয়াখিনি আনি পেলাই লৈছোঁ ইয়াতে বনাবলৈ। তেনেহ'লে আহকচোন আমি কেনেকৈ বনাওঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া মই বেঙেনাখিনি এনেদৰে কাটি ল'লোঁ, আৰু ইয়াত মই নিমখ আৰু হালধি এনেদৰে সানি দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ লাইট ফ্ৰাই কৰিম, মানে অলপ পাতল কৰি ভাজি ল'ম। কেৰাহীত তেল দিছোঁ, খুব ডিপ ফ্ৰাই নকৰোঁ। এইদৰে বেঙেনাখিনি মই ভাজি ল'ম। এইদৰে মই বেঙেনাখিনি এনেদৰে ভাজি ল'লোঁ, আৰু খুব বেছি ভাজা নাই মই, যিহেতু মই আঞ্জাত দিম এইখিনি। এতিয়া মই মাছখিনিত নিমখ আৰু হালধি সানি ল'ম। এইফালে বেলেগ এখন কেৰাহী পাতি দিছোঁ, আৰু ইয়াত মই তেল দিম এতিয়া। তেল গৰম হৈছে, আৰু এতিয়া মই মাছখিনি ইয়াত ভাজি ল'ম এনেদৰে। এনেদৰে মই মাছখিনি ভাজি লোৱা হৈছে। এতিয়া মই উঠাই আনিম গোটেইখিনি মাছ। মাছ ভাজি ৰোৱা তেলখিনিতে মই তেজপাত 2 খিলা দিছোঁ, আৰু এতিয়া মই 5 ফোৰণ দিম। সৰু চামুচেৰে 1 চামুচ দি দিছোঁ। এইবাৰ মই পিঁয়াজখিনি দি দিম ইয়াত। পিঁয়াজখিনি ঠিক ৰঙা ৰঙা হোৱাৰ পিছত মই আদা আৰু নহৰুখিনি ইয়াত দি দিছোঁ, বটি লৈছোঁ এনেদৰে মই। এইখিনি মই কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ, আদা নহৰুখিনি। আৰু এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। সৰু সৰুকৈ কাটি লৈছোঁ বিলাহীখিনি। মিক্সিত পেষ্ট বনাই ল'বও পাৰি, মই কাটি লৈছোঁ। কাটি ল'লে অলপ সোৱাদটো বেছি হয়। এনেদৰে বিলাহীখিনি দি পেলাই মই 2-3 মিনিট সময় ভাজি ল'লোঁ, আৰু বিলাহীখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াত মই হালধিটো দি ল'ম। আমি হালধিখিনি দি দিলোঁ। তাৰপিছত মই ধনিয়াৰ গুড়ি দি দিছোঁ 1 চামুচ। অলপ ৰাখি দিছোঁ, বেছি বেয়া হ'ব। আৰু এতিয়া মই কাশ্মীৰী ৰেড চিলি দি দিছোঁ 1/2 চামুচ। কালাৰটো ভাল হয় অলপ। আৰু মই একেলগে ইয়াত মই এই যি পেষ্ট বনাইছোঁ আপগুটি আৰু সৰিয়হ, এইখিনি দি দিম মই এতিয়া।
আটাইখিনি মই আৰু অলপ সময় ভাজি ল'ম এইখিনি আৰু ইয়াত মই নিমখখিনি দি ল'ম নিমখটো নিজৰ পৰিমাণ মতে দি ল'ব মই জলকীয়া কেঁচা জলকীয়া দুটা দি দিছোঁ ইয়াত একেলগে এইখিনি এনেদৰে মই আৰু 2 মিনিট সময় ভাজি ল'লোঁ আৰু এতিয়া মই মছলাখিনি প্ৰায় ভাজা গৈছে আৰু অকণমান পানী দি সিজাই ল'ম প্ৰথমতে মই অলপ পানী দি সিজাই লৈছোঁ এতিয়া মই পানীখিনি সিজিছে আৰু এতিয়া তেল এৰিছে মছলাখিনি ধুনীয়াকৈ সিজি গৈছে ইয়াত মই আৰু গৰম পানী দি দিম পানীটো আপোনালোকৰ নিজৰ মতে দি দিব এতিয়া আমাৰ আঞ্জাখন উতলিছে আৰু এতিয়া মই ইয়াত মাছখিনি দি দিছোঁ আৰু আমি যে ভাজি ৰাখিছোঁ বেঙেনাখিনি ইয়াত মই দি দিম মাছখিনি দিয়াৰ পিছত মই এনেদৰে উতলিব দিছোঁ অলপ সময় 2-3 মিনিটমান সময় উতলিল আৰু এতিয়া মই ইয়াত এই যে ধনিয়াখিনি মান ধনিয়াখিনি কাটি ৰাখিছোঁ এইখিনি দি দিম ধনিয়া চেণ্ট ওলাই আৰু আমাৰ আঞ্জাখন হৈ গ'ল মাছৰ আৰু বেঙেনাৰ আঞ্জা এতিয়া মই গেছটো অফ কৰি দিম আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব যদি ভাল পাইছে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ এৰিছোঁ